হেল্ল' গাইজ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্ৰব্লেম ছল্ভ। তো মোৰ ফালৰ পৰা আপোনালোকলৈ স্বাগতম জনালোঁ। আজি মই কথা পাতিম কোনকেইটা চেনেলত বেছি ইনকাম হ'ব আৰু কোনকেইটা চেনেল ইউটিউব চেণ্টাৰে অতি সোনকালে লৈ ল'ব। আৰু এইটো বিষয়ে আপোনালোকে জানিবলৈ মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চাব, কিন্তু ভিডিঅ'টো চাই যাব যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ ওপৰত যিটো ঘণ্টা বেলন আছে সেইটো দবাই দিব, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'কেইটা আপোনাৰ ডিছপ্লেত আহি থাকে। তো আজি মই কথা পাতিম কোনকেইটা চেনেলত বেছিকৈ ইনকাম হয়, আপুনি কেনেকুৱা ভিডিঅ' বনালে আপোনাৰ চেনেলটোত ইনকাম হ'ব। ভিডিঅ' বহুত ধৰণৰ ভিডিঅ' ইউটিউবত পোৱা যায়, আপুনি যিটো মন যায় সেইটো ভিডিঅ' আপুনি চাৰ্চ কৰক, ইউটিউবত পাই যাব। কিন্তু গোটেইকেইটা ভিডিঅ' পইচা ইনকাম কৰিব নোৱাৰে। আমাৰ অসমত কিছুমান চেনেল আছে, মই সেইকেইটা নাম ক'ম, কোনকেইটা বেছিকৈ ইনকাম কৰে আৰু ফাৰ্ষ্টত কৈলেও কোনকেইটা চেনেলে একদম ইনকাম কৰিব নোৱাৰে। যেনেকৈ চাওক, আপুনি আজি এনেকুৱা এটা ভিডিঅ' বনাইছে যিটো ভিডিঅ' নেকি আজিলৈকেহে চলিছে। যেনেকৈ নিউজটো ধৰক, আজিৰ নিউজটো আজিলৈকেহে চলিছে। এইটো নিউজ কাইলৈ মানুহে নাচায়, এইটো মানুহে গম পাই যায় যেন এইটো ভিডিঅ' কোনদিনা হয়, কাৰণ এই ভিডিঅ'টোৰ তলত লিখা থাকে যেন 2 days ago, 3 days ago, 4 days ago। গতিকে মানুহে এইটো ভিডিঅ' নাচায়, কাৰণ মানুহে জানে এইটো নিউজ 4 দিনৰ আগত বা 5 দিনৰ আগত, গতিকে সেইটো ভিডিঅ' মানুহে নাচায়। আপুনি এনেকুৱা ভিডিঅ' বনাওক ইউটিউবৰ কাৰণে যিটোত নেকি ইনকাম বেছি হয়। গতিকে আমাৰ অসমত চাব কোনকেইটা চেনেলত ইনকাম হৈ আছে। যেনে এটা চেনেল হ'ল ছানী গল্ডেন, যিটো আমাৰ অসমৰ ইউটিউব ফানি চেনেল ছানী গল্ডেন। এইটোত ইনকাম বেছি হ'ব, কাৰণ ইয়াত ফানি ভিডিঅ' বনায়, ইয়াত কোনো ডেট নাই, মানুহে কোনোদিন নাচায় যেন এইটো কেতিয়াৰ ভিডিঅ'। এইটো ভিডিঅ' মানুহ যেতিয়া দেখে যেন ইয়াত ফাংকৰ বিষয়ে কিবা লিখা আছে, ফাং ভিডিঅ' হয়, তেতিয়া মানুহে এইটো চাই থাকিব। আৰু তেনেকৈ ডিম্পু বৰুৱাদাৰ চেনেল আছে, তাতো ডিম্পু বৰুৱাদাই বহুত ধুনীয়া কথা কৈছে। ডিম্পু বৰুৱাদাৰ চেনেলটোত ফিচাৰৰ কাৰণে কৰে, অৰ্থাৎ ভিডিঅ'বোৰ ফিচাৰৰ হয়, সেইটো ভিডিঅ' মানুহে চাব। আৰু এটা আছে ভইচ আছামো তেলচৰাই যিটো কাহিনী কৰে, সেইটো বহুত ধুনীয়া কাহিনী, মই সদায় চাই থাকোঁ। এইটো কাহিনী বহুত ধুনীয়া হয় আৰু এইটো এটা চিৰিয়েলৰ নিচিনা হয়, আৰু এইটো ভিডিঅ' মানুহে চাই থাকিব সদায়। গতিকে ইউটিউব চেণ্টাৰে বিচাৰে সেইকেইটা চেনেল ছাবস্ক্ৰাইব কৰি চেনেল কিনিবলৈ, যিকেইটা চেনেলত ভিডিঅ' মানুহে সদায় চাই থাকে। গতিকে আপুনি চাওক, যিটো নেকি নিউজ চেনেল সেইটো ভিডিঅ' মানুহে নাচায়, সেইটো কেইদিনমান চাই পিছত আৰু নাচায়। গতিকে কোম্পানীয়ে যেতিয়া আপোনাৰ ইউটিউব চেণ্টাৰৰ পৰা এটা এডছ আপোনাৰ ইউটিউবত বহুৱাব বিচাৰিব, আপুনি যেতিয়া ভিডিঅ'টো চেল কৰিব বিচাৰিব, ধৰি লওক আপোনাৰ চেনেলটো মনিটাইজ হৈ গ'ল, এতিয়া আপোনাৰ কোনোৱে গোটেইকেইটা ভিডিঅ'ৰ ওপৰত আপোনাৰ এডছ নবহায়। ইউটিউব চেণ্টাৰৰ পৰা যিটো ভিডিঅ' চাব যেন চলি আছে, সদায় ৰেগুলাৰ মানুহে চায়েই আছে, সেইটো ভিডিঅ'ৰ ওপৰত এডছ বহুৱাব। আৰু আপুনি যদি এপ্লাই কৰে মনিটাইজৰ কাৰণে, তেনে সেইটো ভিডিঅ' অতি সোনকালে মনিটাইজ হ'ব। গতিকে চাওক, যিবিলাক নিউজ ভিডিঅ' হয় সেইকেইটাৰ ওপৰত এডছটো বহুৱাবলৈ ইচ্ছা নকৰে, কাৰণ জানে এইটো নিউজ হয়, নিউজটোৰ এটা ডেট থাকে, ডেট পাহৰি দি গ'লে নতুন নিউজ আহি। তেনেকৈ বহুত আৰু চেনেল আছে, যিকেইটা চেনেল নেকি ফিউচাৰৰ কাৰণে হয়, মানুহে সদায় চাই থাকে। আৰু বহুত মই চেনেল দেখিছোঁ, সেইকেইটা নাম মোৰ মনত নাই, সেইকেইটা চলি থাকে। কিন্তু মই কিছুমান চেনেল দেখিছোঁ, যেনে আজিৰ পেপাৰত কি কৈছে এইটো ইউটিউব চেনেলত এৰি দিছে। এইটো পেপাৰটো মানে এদিনহে চায়, আজিৰ পেপাৰ আজিহে চাব বা কাইলৈ চাব, আৰুতো নাচায়। গতিকে এইটো ইউটিউব চেণ্টাৰৰ পৰা কেতিয়াও এডছ নবহায়। হয়, তাৰ ছাবস্ক্ৰাইবাৰ হ'ব, কিন্তু এডছ নবহায়, কাৰণ তাত এডছ দিলে সেই এডছ মানুহে নাচায়। এডছ মানে হ'ল এটা এডভাৰটাইজ বহাই দিব ইউটিউব কোম্পানীয়ে, সেইটো কোম্পানীয়ে এডভাৰটাইজ বহাই দিলে আপোনাক টকা দিব, কিন্তু আপোনাৰ সকলো ভিডিঅ'ত নবহায়। আপোনাৰ ছাবস্ক্ৰাইবাৰ হয়, লাগিলে চেনেল আপোনাৰ বহুত ছাবস্ক্ৰাইবাৰ হৈ যাওক চেনেলত, কিন্তু এডছ আপোনাৰ সেইটো ভিডিঅ'ত বহাবলৈ ইচ্ছা নকৰিব। সিহঁতে আগত চাই ল'ব ভিডিঅ'টো কেনেকুৱা হয়, চাই চিতি পিছতহে এডছ বহাব। গতিকে
আপোনালোকে চাগে গম পাইছে, গতিকে ভিডিঅ'টো এনেকৈ বনাব যাতে যিটো ভিডিঅ' নেকি আজি কাইলৈ অৰ্থাৎ 1 বছৰ পিছতো মানুহ চাব পাৰে, তেনেকুৱা ভিডিঅ' বনাওক। আপোনালোকৰ ইনকামটো অতি সোনকালে হৈ যাব আৰু মানুহে ৰেগুলাৰ চাই থাকিব, আৰু তেনেহ'লে আপোনাৰ ভিডিঅ'টো বা আপোনাৰ চেনেলটো আগুৱাই যাব পাৰিব। নহ'লে আপুনি এনে বেকাৰ কষ্ট কৰিব, কোনো কামত নাহিব। গতিকে কষ্ট কৰক, ধুনীয়া ধুনীয়া ভিডিঅ' বনাওক, যাতে ফিউচাৰতে মানুহে চাই ভিডিঅ'কেইটা, যাতে আপোনাৰ চেনেলত ইনকাম হয়। যিমানেই ভিডিঅ'কেইটা মানুহে ডেইলি চাই থাকিব, এটা ভিডিঅ' আজি চাইছে, কালি চাইছে, পৰহি চাইছে, চাই আছে, সেইটো ভিডিঅ'ত ধৰক সদায় চাই থাকে, যেন বছৰলৈকে চাই আছে, 2 বছৰলৈকে চাই আছে বা 5 বছৰলৈকে চাই আছে। যেনেকৈ ফানি ভিডিঅ' ক'বলৈ গ'লে মানুহে গোটেই জীৱনত চাই থাকে, যিমান দিন ইউটিউব থাকিব ইমান দিনলৈকে চাই থাকিব ফানি ভিডিঅ'। গতিকে ফানি ভিডিঅ' বনাওক, বা মই যেন ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ', এইটো কথা আজিৰে নহয়, এইটো চলিয়ে থাকিব কথাটো। গতিকে এনেকৈ ভিডিঅ' বনাওক যাতে মানুহে চায়। যদি আপোনালোকৰ কিবা যদি ইউটিউবত জানিব আছে ইনকামৰ বিষয়ে, তেনেহ'লে কমেণ্ট কৰক, কমেণ্ট কৰি জনাওক, মই সেইটোৰ ওপৰত ভিডিঅ' বনাম। আপুনি কমেণ্ট কৰক, মই ৰিপ্লাই দি দিম। বা আপোনাৰ ইউটিউবত কিবা যদি মনিটাইজ হওক বা কিবা এনেবল প্ৰচেছ বা আপোনাৰ ৰিভিউ ষ্টাৰ্ট এইবিলাকৰ বিষয়ে জানিবলৈ আছে, বা ভিডিঅ' এটা কেনেকৈ এডিট কৰিব লাগে, কোনটো এপ যদি এডিট কৰিব লাগে, এই সকলোবোৰ জানিবলৈ হ'লে মই আপোনালোকক ইনফৰ্ম দি থাকিম। আৰু এই সকলোবোৰ জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইবৰ ওপৰত যিটো ঘণ্টা বেলন আছে সেইটো দাবাই দিয়ক, আৰু মোৰ চেনেলটোত লাইক কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰাটো নাপাহৰিব। কমেণ্ট কৰি জনাব, মই আপোনালোকক ৰিপ্লাই দিমেই। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চোৱাৰ কাৰণে।